আজি মই মুগাৰ মেখেলা চাদৰ পিন্ধি অসমীয়া গহনা পিন্ধি সম্পূৰ্ণ অসমীয়া হৈ কেনে দিল্লীত অসমীয়া মানুহ বিচাৰি গৈ আছো। চাওঁ ক'ত বিচাৰি পাওঁ অসমীয়া মানুহ। প্ৰথমতে মই দিল্লী হাটলৈ যাওঁ। দিল্লী হাটত মোৰ চিনাকি ল'ৰা এজন আছে, তেওঁক সুধো যাই কেনে তেওঁক চিনি পায় নেকি কোনোবা অসমীয়া মানুহ। দিল্লী হাট চলোগে ভাইয়া, আহক যাওঁ। ৰিংকু, কি খবৰ তোমাৰ? ভাল আপোনাৰ? মোৰো ভাল। আজি স্পেচিয়েলি তোমাকে লগ কৰিব আহিছোঁ। মোক এটা হেল্প কৰি দিয়া না। কওকচোন। ইয়াতে দিল্লীত অসমীয়া মানুহ ক'ত লগ পাম বাৰু? অসমীয়া মানুহ আপুনি আসাম ভৱনত তাত পাব। মই আপোনাক কণ্টেক্ট নাম্বাৰটো দি দিওঁ, আপুনি তাত কণ্টেক্ট কৰিব পাৰে। ঠিক আছে, থেংক ইউ। মোক নাম্বাৰটো দি দিওঁ। ঠিক আছে আপোনাক। হেল্ল', হয়, মই দিল্লী হাটৰ পৰা কৈ আছোঁ। মোক ৰিংকুৱে দিছিলে নাম্বাৰটো আপোনাৰ। মই আপোনালোকক লগ কৰিব বিচাৰোঁ। হয়, ঠিক আছে, মই গৈ আছোঁ আসাম ভৱনলৈ। অসমীয়া মানুহ বিচাৰি মই আহি পালোঁ এয়া আসাম ভৱন। আসাম ভৱনত খুব ধুনীয়াকৈ সজাই থোৱা আছে। আজি নিশ্চয় কিবা অকেশ্যন আছে। ভিতৰত বহুত অসমীয়া মানুহ মই দেখা পাইছোঁ। মোৰ মনটো খুব ভাল লাগিছে। আসাম ভৱন বুলি কোৱাৰ লগে লগে মনটো মোৰ বহুত ভাল লাগি যায়। আসাম শব্দটো শুনিয়ে মোৰ এনেকুৱা লাগে যে মোৰ একদম নিজৰ আৰু মোৰ বুকুৰ আপোন। এনেকুৱা লাগিছে যে মই দিল্লীত নাই, অসমত আছোঁ। চব অসমীয়া ভাষা কৈ আছে, অসমীয়া মেখেলা চাদৰ পিন্ধিছে, তাতে আকৌ এয়া গামোচা, জাপি, খুব ভাল লাগিছে। মনটো মানে কিমান ভাল লাগিছে মই হয়তো প্ৰকাশ কৰিব নোৱাৰিম। আপোনালোকে দেখা পাইছে মাঘী পূৰ্ণিমাৰ নাম হৈ আছে। খুব ধুনীয়াকৈ নাম গাই আছে সকলোৱে। ময়ো উপভোগ কৰি আছোঁ, খুব ভাল লাগিছে। যোনগৰাকী মহিলাই মোক মাতিছিলে ইয়ালৈ, তেখেতক লগ পালোঁ। তেখেতে মোক মাতিছিলে। আপোনাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম বিজুমণি তালুকদাৰ। এখেতে মোক মাতিছিলে। আজি এনে অকেশ্যনটো কি ক'ব নেকি? আজি ইয়াতে একচুৱেলি মাঘৰ পূৰ্ণিমা হয়। সকলোৱে আমি মতা মাইকীবিলাকে লগ লাগি বুলি ইয়াত নাম কীৰ্তন কৰা সকলো ৰাগ কুশলতে। আপোনালোকৰ এই মানে উৎসৱত মোক মানে মাতিছে, আহিব দিছে, ভিডিঅ' বনাব দিছে, তাৰ কাৰণে বহুত 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 ধন্যবাদ। থেংক ইউ।
আজি মই বিচাৰি আহিছিলোঁ আসাম ভৱনত অসমীয়া মানুহ আৰু মোৰ ইমানে লাগ ভাল আজি অসমীয়া মানুহকটো লগ পালোঁ লগতে ইয়াতে আজি খুব ভাল এটা অকেশ্যনো আছিলে আৰু সেই অকেশ্যনত ময়ো চামিল হ'লোঁ প্ৰথমতে আপোনাক সুধিছোঁ আজি কি আছিলে বাৰু আমাৰ মাঘী পূৰ্ণিমা হিচাপে তাৰমানে আমি মাঘী পূৰ্ণিমা যিটো হয় প্ৰত্যেক বছৰতে আমি প্ৰত্যেক বছৰতে তাৰমানে আমাৰ দিল্লীস্থ যিমানখিনি অসমীয়া আছে আৰু অসম ভৱনৰ কৰ্মচাৰী তথা আমাৰ অধিকাৰীসকলে মিলি তাৰমানে আমি মাঘী পূৰ্ণিমাটো পালন কৰোঁ প্ৰত্যেক বছৰতে আৰু সেই পালন কৰাৰ উপলক্ষে আজি মাঘী পূৰ্ণিমা এটা পূৰ্বপুৰুষে কোৱা মতে পূৰ্ণিমাটোৰ মানে বছৰেকৰ পূৰ্ণিমাটো মানে শুভ দিন বুলি সেইকাৰণে আমি এইটো পালন কৰোঁ আৰু হয় খুব ভাল লাগিছে আপোনালোকৰ নাম মই চালোঁ খুব ভাল লাগিছে আমাৰ অসমৰ এটা মানে চবতকৈ ডাঙৰ কথা হ'ল আমি হিন্দু মুছলিম খ্ৰীষ্টান যিয়েই নহওক আমি প্ৰথমতে অসমীয়া আমি অসমীয়া সংস্কৃতি য'তেই নাথাকোঁ খুব ধুনীয়াকৈ বজাই ৰাখিব জানো আৰু আমি অসমীয়া ইজনে সিজনৰ সুখ দুখ সকলোতে আমি একেলগ হৈ আমি উপভোগ কৰোঁ আপোনালোকে দেখিলে এই বহুত সৰু ছোৱালীজনী এইজনী ছোৱালীয়ে ইমান ধুনীয়া বিহু ডেন্স কৰিলে এতিয়া আপোনালোকৰ লগত তাইক চিনাকি কৰি দি আছোঁ ভণ্টি তোমাৰ নামটো কি মোৰ নাম নিহাৰিকা ৰাজ কিমান ক্লাছত পঢ়া মই 6ত পঢ়োঁ তুমি ইমান সৰুতে ইমান ধুনীয়া বিহু ডেন্স মাৰিছা তুমি ডেন্স ক'ৰবাত শিকিছা নেকি নাই মোৰ মায়ে শিকাই দিছে খুব ধুনীয়া লাগিছে তোমাৰ ডেন্সটো থেংক ইউ আৰু চবতকৈ ডাঙৰ কথা আপোনালোকক এটা ক'ব বিচাৰিছোঁ তাই খুব সৰু ছোৱালী ক্লাছ 6ত পঢ়া হয়নে কিন্তু তাইৰ এটা ইউটিউব চেনেল আছে তাই ইমান ধুনীয়া ব্লগ বনায় মই চাইছোঁ তাইৰ চেনেলটো মই ছাবস্ক্ৰাইবো কৰিছোঁ আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলৰ তলত মই লিংকটো দি দিম আপোনালোকে চাব পাৰিব অসমীয়াই ৰূপহী গুণৰ নাই শেষ ভাৰতৰে পূৰ্ব দেশত সূৰ্য উঠাৰ দেশ ইয়াতে ইমান ধুনীয়া পৰিৱেশ মোৰ যাবৰ একেবাৰে মন নাই তথাপিতো ঘৰত যাব লাগিব আৰু মোৰ ভিডিঅ'টো শেষ কৰিব লাগিব আপোনালোকক নিশ্চয় মোৰ ভিডিঅ'টোৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰিবৰ কাৰণে ক'ব নালাগে কাৰণ আপোনালোকো অসমীয়া ময়ো অসমীয়া আমি অসমীয়াক আগবঢ়াটো নিশ্চয় বিচাৰোঁ সেইকাৰণে মই হয়তো ক'ব নালাগে তথাপিতো এবাৰ কৈ দিছোঁ মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত নমস্কাৰ